হাই বন্ধু-বান্ধৱীসকল, ওয়েলকাম জানাইছোঁ এলিমেণ্ট মেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল হক। বন্ধু-বান্ধৱীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো হ'ল লিপিড ডিয়াছ চিৰাপ। লিপিড ডিয়াছ চিৰাপ কি বেমাৰত আমি খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বা নতুন মেডিচিনৰ বিষয়ে, ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। সেইখিনি কৰি মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু-বান্ধৱীসকল, লিপিড ডিয়াছ চিৰাপ, এই চিৰাপটো আচলতে এটা আয়ুৰ্বেদিক চিৰাপ হয়, আয়ুৰ্বেদিক টনিক হয়। এইটো লিভাৰ আৰু ডাইজেশ্যনৰ ক্ষেত্ৰত হয়, লিভাৰ আৰু হজমৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটো কোনটো কোম্পানী বনাইছে। এই চিৰাপটো বনাইছে হাৰ্বেল হেল্থ সলিউশ্যন, যিটো আয়ুৰ্বেদিক মেডিচিন হয়, আৰু ইয়াৰ মাৰ্কেটিং কৰি আছে ৰেডিয়ামছ লাইফ সায়েন্সে। এটা মাৰ্কেটিং কৰি আছে। গতিকে এতিয়া আমি জানিম এই চিৰাপটো কি কম্পজিশ্যন বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, যিহেতু আয়ুৰ্বেদিক মেডিচিন হয়, বিভিন্ন ধৰণৰ গছ-গছনিৰ পাত বা গুটিৰে এই চিৰাপটো বনোৱা হৈছে। তাৰ মাজত বিশেষকৈ দিয়া আছে যেনে কুৰ্তি, ভ্ৰাংৰাজ, গিলয়, চিৰফুংগা, পেপেল, হেৰাৰ, বাহেৰা, কালমাক, চন এটচেট্ৰা। বহুতকেইটা গছ-গছনিৰে পাতেৰে বা গুটিৰে এই চিৰাপটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটো আচলতে আমি কি বেমাৰৰ ক্ষেত্ৰত আমি খাব পাৰোঁ। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো বিশেষকৈ যিবোৰ মানুহৰ লিভাৰৰ অত্যন্ত প্ৰব্লেম হৈ আছে, লিভাৰটো বেয়া হৈ আছে, লিভাৰটো ফুলি গৈছে, বা লিভাৰ বেয়া হোৱাৰ ফলত পেটটো ফুলি আছে, খোৱা বস্তুটো হজম হোৱা নাই, খাবলৈ মন যোৱা নাই, খোৱাৰ ইচ্ছা নাযায়, বা অত্যন্ত লিভাৰ প্ৰব্লেমৰ পৰা গেছ হৈ যায়, বা যিকোনো বস্তু খোৱাৰ লগে লগে পেটটো ফুলি যায়, ফুলাৰ ফলত বমি ভাৱ হয়, বা কনষ্টিপেশ্যনৰ প্ৰব্লেম হয়, বা কেতিয়াবা দেখা যায় পায়খানাটো পাতল হৈ যায়, বা কেতিয়াবা পায়খানাটো ডাঠ হৈ যায়, অত্যন্ত ডাঠ হোৱাৰ ফলত পায়খানাটো কৰাত কষ্ট পায়, বা লাহে লাহে দেখা যায় পাইলছৰ প্ৰব্লেম হোৱা যায়। সেই ক্ষেত্ৰতো এই লিপিড ডিয়াছ চিৰাপ অত্যন্ত ভাল কাম। অৰ্থাৎ লিপিড ডিয়াছ চিৰাপ হজম আৰু লিভাৰৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। বন্ধু-বান্ধৱীসকল, যিবোৰ মানুহৰ খোৱা বোৱা কৰাৰ পিছত হজম হোৱা নাই, বা মাংস খোৱাই হওক বা বিভিন্ন ধৰণৰ বাহিৰৰ বস্তু খোৱাৰ ফলত খোৱাৰ লগে লগে ডেকাৰ আহি থাকে, খাবলৈ মন নাযায় বা পেটটো ফুলি যায়, সেইবোৰ মানুহে এই লিপিড ডিয়াছটো আপোনালোকে খাব পাৰে। এই লিপিড ডিয়াছ খালে এই অৰ্থাৎ গেছৰ বা পেটৰ হজমৰ ক্ষেত্ৰত যিবোৰ প্ৰব্লেম আহে, সেইবোৰ প্ৰব্লেম নাথাকে। লগতে লিভাৰটো প্ৰটেক্ট কৰে, লিভাৰটো ভাল ৰাখে, লিভাৰৰ কোনো ধৰণৰ ক্ষতি নহয়, বা লিভাৰটো যদি ফুলি গৈছে বা লিভাৰৰ যদি প্ৰব্লেম আছে সেইটো ভাল কৰি। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো আমি কেইবাটাও বেমাৰত খাব পাৰে। যেনে যিবোৰ মানুহৰ অত্যন্ত চৰ্বি হৈ গৈছে লিভাৰত, অৰ্থাৎ ফেটি লিভাৰ হৈছে, এলকহলিক ফেটি লিভাৰ হওক বা নৰ্মেল ফেটি লিভাৰে হওক, সেই ফেটি লিভাৰ ক্ষেত্ৰতো এই লিপিড ডিয়াছ চিৰাপ খাব পাৰে। এইটো আয়ুৰ্বেদিক মেডিচিন হয়, আৰু ইয়াৰ ৰেজাল্ট অত্যন্ত ভাল হয়, আৰু এই চিৰাপটো খালে লাহে লাহে এই চৰ্বিবিলাক নাইকিয়া হৈ যায়, বা লাহে লাহে ভাল হৈ যায়। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো যদি আপোনালোকৰ জণ্ডিছৰ কিবা প্ৰব্লেম আছে, সেই ক্ষেত্ৰতো খাব পাৰে। এই চিৰাপটো খালে জণ্ডিছৰ প্ৰব্লেমৰ পৰা আপোনালোকে ভাল পাব পাৰে, বা নিৰাময় পাব পাৰে। বন্ধু-বান্ধৱীসকল, লিপিড ডিয়াছ চিৰাপটো ক'বলৈ গ'লে লিভাৰ প্ৰটেক্ট প্লাছ লিভাৰৰ যিকোনো ধৰণৰ সমস্যা বা হজমৰ বা পেটৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে এই চিৰাপটো খাব পাৰে। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো আৰু বিশেষকৈ যিবোৰ মানুহে বাহিৰত খোৱা বোৱা কৰে, হোটেলত খোৱা বোৱা কৰে, বিভিন্ন ধৰণৰ তেলজাতীয় বস্তু খায়, পৰঠা পুৰি বা বিভিন্ন ধৰণৰ বস্তু খোৱাৰ ফলত বা টাইমমতে খাব নোৱাৰাৰ ফলত সেইবোৰ মানুহৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ যায়। সেই ক্ষেত্ৰত আপোনালোকে এই চিৰাপটো খাব পাৰে। এই চিৰাপটো খালে পায়খানাটো ক্লিয়াৰ থাকে, কনষ্টিপেশ্যনৰ প্ৰব্লেম নহয়, বা কোনো ধৰণৰ গেছৰ যি প্ৰব্লেম সেইবোৰ নাথাকে বা নাইকিয়া হৈ যায়। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটোৰ কিবা ছাইড ইফেক্ট আছে নেকি। এই চিৰাপটো আচলতে আয়ুৰ্বেদিক যিহেতু মেডিচিন, ইয়াত এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়। কিন্তু যদি এইটো খোৱাৰ ফলত আপোনাৰ অত্যন্ত গেছ হৈ যায়, পেটটো ফুলি যায়, বা শৰীৰত এলাৰ্জেটিক কিবা প্ৰব্লেম পায়, তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। বন্ধু-বান্ধৱীসকল, যিকোনো ধৰণৰ ঔষধ খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে।
এতিয়া আমি জানিম এই চিৰাপটো আমি কেনেদৰে খাম বা খোৱাৰ নিয়ম কি। আচলতে এই চিৰাপটো সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া বা বয়সীয়াল মানুহলৈকে খাব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 1 চামুচৰ পৰা 2 চামুচ কৰি 1 চামুচৰ পৰা 2 চামুচ কৰি দিনত 2বাৰ খাব পাৰে খোৱাৰ আগত, আধা ঘণ্টামান আগত। আৰু ডাঙৰ মানুহৰ ক্ষেত্ৰত 2 চামুচৰ পৰা 4 চামুচলৈকে দিনত 2বাৰ খাব পাৰে, ৰাতিপুৱা আৰু ৰাতি খোৱাৰ আধা ঘণ্টামান আগত। অৰ্থাৎ এই চিৰাপটো সৰু ল'ৰা ছোৱালীৰ পৰা বয়সীয়াল মানুহলৈকে খাব পাৰে। বন্ধু বান্ধৱীসকল, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ঔষধ দিয়াৰ আগত যিহেতু ওজন আৰু বয়সৰ অনুপাতে দিয়া হয়, গতিকে ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰৰ যি অনুপাতে খাবলৈ দিয়ে সেই অনুপাতে আপোনালোকে খাব লাগিব। এতিয়া আমি জানিম এই চিৰাপটো আমি কিমান দামত পাম। বন্ধু বান্ধৱীসকল, এই চিৰাপটো 200 ml আহে। ইয়াৰ পেকেজিংটো আপোনাক দেখাই আছোঁ, ধুনীয়া পেকেজিঙত আহে, এনেকুৱা ধৰণৰ পেকেজিঙত আহে। 200 ml ধুনীয়া বটল হয়। 200 ml আহিব আপোনাৰ 160 টকা, অৰ্থাৎ 160 rupees অনলি। এইটো ফেব্ৰুৱাৰী 2023 বনোৱা হৈছে আৰু জানুৱাৰী 2026 এক্সপায়াৰ। গতিকে বৰ্তমান মাৰ্কেটত আপুনি 160 টকাত এভেইলেবল পাই যাব। যিটো সময়ৰ লগে লগে দামবোৰ আপ ডাউন হৈ থাকে, গতিকে আপোনালোকে বৰ্তমান মাৰ্কেটত 160 টকাত পাই যাব। বন্ধু বান্ধৱীসকল, লিপিউৰ ডিএছৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ বা ইয়াৰ বিষয়ে আমি জানিলোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।